Hey दोस्तों, welcome to our channel Kaisop's Reaction. और दोस्तों, इतना हमें किन मोरा मास मुरानो सकत और आप लोगों को देखाम की बुम बुम मास उलाइছে তেনলে বলক আমি আমার ভিডিওটো আরম্ভ কৰো আৰু আজি হৈছে উৰুকা তেনলে বলক আমি আমাৰ ভিডিওটো আৰম্ভ কৰো আৰু কি মাছ উলাইছে চাও বলক মুৰাটা চক যাও তো এতিয়া ফাৰ্স্ট অফ অল আমি মাছ কিনিব গৈছো মুৰাটা চক তো এতিয়া আমি মাছৰ বজাৰ আহি গৈছো আৰু চক তামাম মাছ আৰু এফালে শাক পাচলিৰ বজাৰ দিছে দেখতে সাপ না এবার তো এটা আমি মাছ লই আছো মাছটা চলো আমার চোখে বিষয়টা আমি যাও ঘরলে তো এটা পুরা মাছের বাজার করে আই গেলু তো আমি মাত্র মাছ কিনে আই গেলু আর তামাম ভাগর লাগছি ভাই মুনারা সাকত দিছলু এটা ভিডিওটো এটাও হে গনাই চাই থাকক বঢ়িয়াকে উৰুকাৰ ভিডিওটো আৰু মজা লওক দোস্ত এটা ভাত চাত খাই পুরা আই গেলু এটা অলপ দেৰিকে গা চা ধুই মাংস আনিম আৰু মাংস আনি পেলাই মাংস চাংস ভাজিম তাৰপিছত গধূলি ককাও আহিব চাগে তো চাই থাকক ভিডিওটো বহুত বঢ়িয়া ভিডিও হ'বলৈ গৈ আছে ভিডিওটো তো এইটো আমি আনা ফকুৱা মাছ তো দোস্ত গাছা সব ধুললো এতিয়া আমার তাতে মাছ ভাজি আছে মাছ কিনে আপোনালোকক দেখাই দিওঁ বলক তো গাইছ মোক চাওক মই মানে মাস্ক পুৰা চশমা পিন্ধি লৈছোঁ কাৰণ মই আপোনালোকক দেখাইছোঁ না এই মাছবিলাক ভাজলি মানে চকুটো সোমাই যায় না তেলবিলাক চিটিকে সেইটো কাৰণে মই এইবিলাক পিন্ধি পেলাই আপোনালোকক দেখাইছোঁ নহ'লে আৰু চিটিকে না সেইটো কাৰণে দিছোঁ চাওক মাছ ভাজি আছে ইয়াত মাছকেটা ভাজা দেখালো আৰু ইমান ওচৰত যাব নোৱাৰো কোনো চিটিকে না প্ৰথম ধমকে চিটিকি আছে মুখত নিচিটিকে হাতত চিটিকবো না সেইটো কাৰণে ইমান ভালকে জনাই কিন্তু যিমান পাৰছো সিমান আপোনালোকক দেখাইছোঁ খাই আছে নাম কি এইটো গাখীৰৰ পিঠা তো গাখীৰৰ পিঠা হয় মই মানে প্ৰথমবাৰ দেখিছোঁ এইটো তো সেইকাৰণে দেখিবা খুজিছোঁ আৰু কিনো হয় সেইকাৰণে আৰু আমাৰ ভাত চাত খোৱা চব হৈ গৈছে এতিয়া আমি ইয়াতে আহিছোঁ অলপমান বতাহ চতাহ খাবৰ কাৰণে আৰু ভিডিওটো এতিয়াও শেষ হোৱা নাই আপোনালোকে চাই থাকক ভিডিওটো বঢ়িয়াকৈ উপভোগ কৰক আৰু লগতে ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি কৰা নাই সাবস্ক্ৰাইব কৰি দিব মাত্ৰ আহিছোঁ ঘৰ কাৰণ
মাংস চাংস আনিব লগা আছিলতো তো মাংস চাংস যিমান দি আছে শাক পাচলি সকলো লৈ আহিছোঁ কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ তাতে বহুত ভিৰ জানে পূৰা ইফালে মানুহ সিফালে মানুহ মানে তামাম মানুহ আৰু এইটো চাইডে তো এইটো কাৰণে ভিডিঅ' চিডিঅ' মানে মোবাইল ওলাবই নোৱাৰিলোঁ ভিডিঅ' কৰিবৰ কাৰণে তো এইটো মাংসটো তাত দি আছে আপোনালোকৰ মাংসটো খাওঁ তাৰপিছত মাংসটো বনাম বনোৱাখিনি দেখাম তাতে বঢ়িয়াকৈ মাংসটো খাম খাই পেলাই ভিডিঅ'টো শেষ কৰি দিম কালি এটা নতুন ভিডিঅ' আহিব সেইটো ভিডিঅ' আপোনালোকে চাব আৰু এইটো যদি ভিডিঅ'টো ভাল পায় নালাগে এটা কৰি দিব এইটো মাংসটো চাই আহক বলক চাই লওক এইটো হৈছে মাংস আৰু এইটো হৈছে কিবা শাক পাচলি ধনিয়া টনিয়া ইয়াতে পূৰা আলু আৰু পিঁয়াজ কাটি তো গাইছ আমাৰ মাংস এটা ভাজি আছে আপোনালোকক মাংস এটা দেখাই দিওঁ তো গাইছ চাওক এয়া হৈছে মাংস তো এতিয়া মানে মাংসটো জোল দিয়া নাই জোল দিয়াৰ পিছত আপোনালোকক ভালকৈ দেখাই দিম মানে মাংসটো তো গাইছ চাওক এইটো হৈছে মাংস মই একবাৰ টেষ্ট কৰি লওঁ তাৰপিছত আপোনালোকক কৈ আছোঁ মাংসটো কেনে হৈছে অলপ দেৰি ৰ'ব একদম টপ লেভেল হৈছে নাম্বাৰ 1 কোৱালিটিৰ মাংস ইয়াত আছে দ্য সোৱাদ অফ দ্য চিকেন মানে মাংস মাংস আৰু ভাত খাই তো এনেকৈ এই ভিডিঅ'টো শেষ কৰি দিওঁ ভাই মাংস চাংস খাই অলপমান জ্বলা হৈছে কিন্তু একো নহয় খাই দিছোঁ তো আজিকালি মানে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিয়ক চেনেলটো নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তো আজিকালি মানে ধন্যবাদ বাই বাই নেক্সট এটা ভিডিঅ'ত ভালকৈ লগ পাম